মই নিজকে আজি চাহ জনগোষ্ঠীৰ এজন সন্তান হিচাপে সৌভাগ্যৱান হিচাপে মই পাই আছোঁ। যিখিনি কথা আমি চিন্তা কৰিছিলোঁ আজি ইলেকশ্যন জিকাৰ আগৰ পৰাই পৰিকল্পনা এটা আছিলে যে আমি এইবোৰ সমস্যা সৰুৰ পৰা চাই আহিছোঁ। গতিকে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পেলাই মজদুৰসকলৰ আই মাতৃসকলৰ ভাই ভনীসকলৰ যিসকলে কাম কৰে আমি এই লাঞ্চ বক্স বিতৰণটো আমি এটা বহুত মনত এটা আগৰ পৰাই পৰিকল্পনা কৰিছিলোঁ যে কেতিয়া দিব পাৰিম বুলি। চ' আজি মোৰ বাবে এটা আৱেগিক মানে সময় হয়, ক্ষণ হয় যে আমি দিব পাৰিছোঁ এইটো বস্তু। ইমান দিনৰ পৰিকল্পনা এটা আৰু কম বাজেটৰ নহয়, বহুত এটা হিউজ বাজেট। চ' গতিকে এণ্টায়াৰ 52,000 BTRত পাৰ্মানেণ্ট এণ্ড টেম্পৰেৰী ৱৰ্কাৰ আছে, গোটেইখিনিক আমি দিম। প্ৰথম ফেজত আমি 31,000 দিম, ছেকেণ্ড ফেজত আমি বাকীখিনি প্ৰদান কৰিম। গতিকে আজি টোটেল ইয়াতে 6,400 দিয়া হ'ব, এইটো এটা ছিষ্টেমত দিয়া হ'ব। আৰু জাষ্ট এইটো আমি চেৰেমনিয়েল কৰিলোঁ। এতিয়া বাগানত গৈ গৈ একদম প্ৰত্যেকটো মজদুৰৰ হাতত আমি এইটো তুলি দিম। হয়, ইয়াৰ লগত আমি এটা চিন্তা কৰিছোঁ, আজি ইতিমধ্যে ঘোষণা হৈ গ'ল যে নেক্সট বাজেটত আমি কলেজ বাছ বা স্কুল বাছ আমি প্ৰদান কৰিম। শ্ৰমিকসকলে নোৱাৰে এফৰ্ড কৰিবৰ কাৰণে, যিমানখিনি ইনকাম তেখেতসকলৰ এই যে ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে নোৱাৰে, তেখেতসকলে আঁঠু কাঢ়ি দিয়ে পৰিস্থিতিক লৈ পেলাই, আৰু তেনেকৈ নিবনুৱাৰ সৃষ্টি হয় বা আমাৰ ড্ৰপ আউট ষ্টুডেণ্ট বহুত হৈ যায়, আৰু তাৰ ফলত মানে বহুত এণ্টি ছ'চিয়েল এক্টিভিটিছ হয়, আৰু এনেকৈ আমাৰ কিবা সংখ্যাটো বাঢ়ি গৈ আছে, নিবনুৱা সংখ্যাটো। সেইটো চিন্তা কৰিছোঁ। আৰু আপোনালোকে এটা কথা মন কৰিব যে বাগিচাত যেতিয়া কাম ধাম হয়, তো দুপৰীয়া আহাৰ যেতিয়া খাবলৈ ওলায় তেখেতসকলে ৰাস্তাত বহি নলাত বহি এনেকাত খাবলগীয়া হয়। তো চালান হিচাপে একোটাকে আমি ৰেষ্ট হাউচ এটা বনাম বুলি ভাবিছোঁ আমি, তাতে যাতে ভালকৈ বহি ফালে পানীৰ ব্যৱস্থা থাকক, টয়লেট এটা থাকক। মহিলাসকলে টয়লেট ক'ত যাব, তো ৰানিং ৱাটাৰ থাকক, টয়লেট এটা থাকক, আৰু বহি ফালে তাতে শান্তিৰে এসাঁজ যাতে খাব পাৰে। বৰষুণ দিনত ছাতি এটা কান্ধত ছাতি থাকে, বেগ থাকে, এই বোকাত বহি ফালে মানে ভাত খাবলগীয়া হয়। গতিকে এনেকৈ এটা ৰেষ্ট হাউচ প্ৰত্যেকটো ছেকশ্যনত আমি বনাব বিচাৰিছোঁ। তো এইটো কাৰণেও আমি চিন্তাধাৰা কৰিছোঁ, ফাণ্ড এভেইলেবল হ'লে আমি সেইটো আৰম্ভ কৰি দিম। মই সেইটো আজি 2 বছৰ 2টা টাৰ্মছ হ'ল, মই মোৰ সমষ্টিৰ পৰা যিখিনি পাৰোঁ নিজাববীয়াকৈ APSC কোচিঙৰ কাৰণে গুৱাহাটীত চিভিল ছাৰ্ভিচ এচিভাৰ পইণ্টত কৰাই আছোঁ। আৰু এইবাৰতো মোৰ সমষ্টিৰ বাহিৰৰ কিছুমানেও এপ্লাই কৰিছিলে, তেখেতসকলকো কৰাই আছোঁ। টংলাত প্ৰজ্ঞান কোচিং চেণ্টাৰ এটা আছিলে, ADR যি আছিলে, সেইটো মই মোৰ সমষ্টিত আনি পেলাই 2টা ঠাইত বহাইছিলোঁ, বামুণজুলিত বহাইছিলোঁ আৰু বেলতলাত বহাইছিলোঁ। তো গতিকে নিয়াৰলি এবাউট 300 to 400 ষ্টুডেণ্ট তাতে কোচিং গ্ৰহণ কৰিছিলে, আৰু তেখেতসকল তাৰ পৰা উপকৃত হৈছে। অভিয়াছলি আমি ৰাজনীতিত ভিজন লৈ আহিছোঁ, আমি এনেই অহা নাই। চ' গ্ৰেজুৱেলি আমাৰ যিবিলাক ভিজন আছে, পৰিকল্পনা আছে, আমি ৰাজনীতিত আহিছোঁ কিয়, সেইটোতো ষ্টেপ বাই ষ্টেপ পূৰা কৰি যাম। আশীৰ্বাদ কৰি থাকিব, এটা এটা কাম কৰি গৈ থাকিম। ইলেকশ্যন দেৰি আছে আমাৰ কাৰণে, আমাৰ বিজেপিৰ কাৰণে 1 সপ্তাহৰ খেল ইলেকশ্যন খেলাটো। ইমান আগতীয়াকৈ চিন্তা কৰিব দৰকাৰ নাই। ইলেকশ্যন আহিব, 1 সপ্তাহত কাম খতম। অভাৰ কনফিডেণ্ট নহয়, কনফিডেণ্ট হয় এইটো। থেংক ইউ।